নমস্কাৰ প্ৰথমে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু এটা আজি এখন বিশেষ আঁচনিৰ বিষয়ে আমি কথা পাতিবলৈ গৈ আছো আসলতে শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিছে আৰু হেয়া ৰাজ্যৰ বাবে মুকলি কৰি দিছে আৰু শেহতীয়াকৈ অসমৰ যি আত্মনিৰ্ভৰশীল অসমৰ যি আঁচনি মুকলি কৰিছে তাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে আন এখন আঁচনি মুকলি কৰি দিছে আমাৰ ৰাজ্যৰ বাবে সেইখন হৈছে পিএম বিশ্বকৰ্মা আঁচনি আৰু সেইখন আঁচনিৰ অধীনত যিখিনি মানুহে উদ্যোগৰ ধৰণে গোটেই কামখিনি আগবঢ়াই নিছে বা নাপিতসকলে হওক বা যিসকলে কাপোৰ চিলাইৰ কাম কৰে চিলাই কাটিঙৰ কাম কৰে সেইখিনিয়ে হওক বা এনেকুৱা বিভিন্ন ধৰণৰ আছে কিছুমানে মাছৰুমৰ খেতি কৰে বা কিছুমানে এনেকে কিবা কিবি বনায় মানে খোৱা বস্তু খাদ্য কিবা কিবি বনোৱা তেনেকুৱা ধৰণৰ কোনোবাই মাংস কাটে কিবা কাটে এনেকুৱা ধৰণৰ অনেক মানে যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলৰ বাবে এক বিশেষ আঁচনি প্ৰস্তুত কৰিছে আৰু হেয়া ইতিমধ্যে ৰাজ্যৰ বাবে মুকলি কৰি দিছে আৰু হেয়াই হৈছে পিএম বিশ্বকৰ্মা সম্পূৰ্ণ আঁচনিখনত আপুনি যদি ৰেজিষ্ট্ৰেচন কৰিবলৈ বিচাৰে আপুনি যদি অন্তৰ্ভুক্ত হ'বলৈ বিচাৰে সেই আঁচনিৰ তেন্তে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব অনলাইনৰ জৰিয়তে আৰু এই কামখিনি খুব সুবিধামতে কৰি আছে চিএসিয়ে মানে চিএসিক এই কামখিনি কৰিবলৈ তেওঁলোকে বিশেষভাৱে প্ৰদান কৰিছে আৰু মই বৰ্তমান বহি আছো চিএসি চেণ্টাৰতে ইয়াতে আছো আৰু এই আঁচনিৰ অধীনত প্ৰথমতে আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেচন কৰিব তেতিয়া আপোনালোকে মুঠ 15,000 টকা চৰকাৰে আগবঢ়াব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আৰু তাৰ পিছত আপোনালোকক এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব চৰকাৰৰ তৰফৰ পৰা সেই প্ৰশিক্ষণৰ বিনিময়তো তেওঁলোকে পইচা দিব আৰু তাৰ পিছত তেওঁলোকে সেই ব্যৱসায়ীসকলৰ কাৰণে এখন বিশেষ চাৰ্টিফিকেট প্ৰদান কৰিব আৰু এই চাৰ্টিফিকেটখন লাভ কৰাৰ পিছতে তেওঁলোকে তেওঁলোকৰ ব্যৱসায়টো খুব সুন্দৰভাৱে আগবঢ়াই নিব পাৰিব আৰু তাৰ বাবে বিশেষভাৱে তেওঁলোকে চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ পিছত সেই ব্যৱসায়টো আগবঢ়াই নিবলৈ তেওঁলোকে 2 লাখ টকা পৰ্যন্ত লোনৰ ব্যৱস্থা কৰিছে আৰু এতিয়া আমি পিএম বিশ্বকৰ্মা ৰেজিষ্ট্ৰেচনটো কেনেকৈ কৰা হয় তাৰ অকণমান তথ্য মই ইয়াতে দাঙি ধৰিছো গতিকে চাব আপুনি সাৰ্চ কৰিব লাগিব পিএম বিশ্বকৰ্মা বুলি সাৰ্চ কৰাৰ লগে লগে তাত লিংক আহে আৰু লগে লগে আপুনি যাব লাগিব পিএম বিশ্বকৰ্মা যিটো হোম পেজ সেই হোম পেজটোলৈ সেইটোলৈ যোৱাৰ পিছতে তাৰ অকণমান চুকলে এটা লগইন বুলি অপশ্যন থাকে তাত কেইবাটাও অপশ্যন দিয়ে কিন্তু তাৰ ভিতৰত আমি সিলেক্ট কৰিব লাগিব চিএসি লগইনক আমি সিলেক্ট কৰাৰ পিছত আকৌ 3টা অপশ্যন দিছে তাৰ ভিতৰত আমি মাজৰটো সিলেক্ট কৰি পিনি ৰেজিষ্টাৰ আৰ্টিচান চিএসি বুলি সেইটোত লগইন কৰিব লাগিব আৰু চিএসি নিজৰ আইডি পাছৱৰ্ড দি পিনি এই পেজটো লগইন কৰি ল'ব লাগিব ইয়াৰ লগে লগে তাত এটা কুৱেশ্যন আহে যে আপুনি আপোনাৰ ঘৰত কোনোবা গভৰ্ণমেণ্ট এমপ্লয়ী আছে নেকি বা আপুনি তেনেকুৱা কিবা হয় নেকি বা আপোনাৰ কিবা লোন লৈ থোৱা তেনেকুৱা ধৰণৰ কিবা আছে নেকি বুলি আহে কিন্তু তাত আপুনি ন' কৰিব লাগিব ন' কৰাৰ পিছত আপোনাৰ যিটো আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো দিব লাগিব আৰু আধাৰ নাম্বাৰটো দিব লাগিব আৰু তাৰপিছত সেইখিনি কমপ্লিট কৰাৰ পিছত তাৰ যিটো কেপচা কোড সেই কেপচা কোডটো দি সেইটো ছাবমিট কৰিব লাগিব আৰু ছাবমিট কৰাৰ পিছতে আৰু তাৰ পিছতে এটা 6টা সংখ্যাৰ অটিপি যায় সেই অটিপিটো আপুনি ছাবমিট কৰিব লাগিব আৰু কণ্টিনিউ কৰাৰ পিছতে বায়োমেট্ৰিক ভেৰিফাই এটা অপশ্যন ওলাব এইটো কণ্টিনিউ কৰাৰ পিছতে এইটো আপুনি কণ্টিনিউ কৰি দিয়ক তাৰ পিছতে ওলাব ইয়াত বায়োমেট্ৰিক ভেৰিফাই আৰু সেইটো ভেৰিফাই কৰাৰ আগত সেই যে টিকটো দেখিছে সেই টিক মাৰ্কটো আপুনি দি যাব লাগিব সেইখিনি অ'কে কৰাৰ পিছত বায়োমেট্ৰিক ভেৰিফাই কৰাৰ পিছতে ইয়াৰ মেইন যিখন ফৰ্ম সেই ফৰ্মখন ওলায় আৰু ইয়াত ওলাইছে ইয়াৰ পাৰ্চনেল ডিটেইলছ ইয়াত গোটেই নামখিনি আচলতে ওলাই যায় হিতাধিকাৰীজনৰ তাৰপিছত মেৰিটেল ষ্টেটাছ জেণ্ডাৰ কেটেগৰী তাৰপিছত আপুনি কেনেবাকৈ বিকলাংগ ব্যক্তি নেকি সেই কথাখিনি ইয়াত আহে আচলতে আধাৰ ভেৰিফাই কৰাৰ পিছতে গোটেইখিনি ওলাই যায় ইয়াত নাম এড্ৰেছৰ পৰা আদি কৰি গোটেই ইয়াত ওলাই যায় যাৰ নামত আপুনি কৰিব আৰু তাৰপিছত আপুনি কিবা মানে আপুনি একেখন ৰাজ্যতে গোটেই আপোনাৰ বিজনেছটো আগবঢ়াই নিছেনে সেই কথাটো ইয়াত সোধে আৰু সেইটো আপুনি য়েছ কৰিব লাগিব আৰু য়েছ কৰাৰ পিছতে মোবাইল নাম্বাৰ আৰু আধাৰ নাম্বাৰ ইয়াত আকৌ দিবলৈ আহে তাৰপিছত পান কাৰ্ডৰ নাম্বাৰটো দিবলৈ আহে কিন্তু সেইটো অপশ্যনেল হয় সম্পূৰ্ণ তাৰপিছত আহে ফেমিলি ডিটেইলছ আৰু ইয়াতে ৰেচন কাৰ্ডৰ নাম্বাৰটো সম্পূৰ্ণ ওলাই যায় আপোনাৰ যদি ৰেচন কাৰ্ড আছে আৰু ৰেচন কাৰ্ডত আপোনালোকৰ ঘৰৰ কোনখিনি মানুহ অন্তৰ্ভুক্ত হৈ আছে সেই লিষ্টখনো ইয়াত ওলাই যায় আৰু তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ আহে পিনক'ড চিলেক্ট কৰিবলৈ আহে তাৰপিছত আপোনাৰ কাৰেণ্ট এড্ৰেছ যিটো এড্ৰেছ আপুনি চলাই আছে বা আপুনি আপোনাৰ গ্ৰাম পঞ্চায়ত আপুনি পঞ্চায়তৰ ইয়াত দিবলৈ আহে তাৰপিছত একেবাৰে শেষত আহে প্ৰফেশ্যন ট্ৰেড ডিটেইলছ আৰু
তাৰ আগত সেইটো ব্লকো চিলেক্ট কৰিবলৈ আহে, ব্লক চিলেক্ট কৰাৰ পিছতে গ্ৰাম পঞ্চায়তটো চিলেক্ট কৰিবলৈ আহে। মই যিহেতু গোলাঘাট ডিষ্ট্ৰিক্টৰ কৰি আছোঁ, আমাৰ গাঁওখনৰ গতিকে এইটো গোলাঘাট চাউথ বুলি ওলাইছে, গোলাঘাট চাউথটো হ'ব আমাৰ ব্লক, আৰু তাৰপিছত আমাৰ ৰজাপুখুৰী পঞ্চায়ত। এইটো আপুনি চাৰ্চ কৰি মানে এনেকৈ চাই থাকিবলৈ টান পালে চাৰ্চ কৰি দিব পাৰে, ৰজাপুখুৰী, এইটো মই RAJ মাৰি দিছোঁ, ৰজাপুখুৰী ওলাই গৈছে। আৰু তাৰপিছত ইয়াত বহুতখিনি অপশ্যন ইয়াত আছে, কিন্তু মই এজন নাপিতৰ কৰিছিলোঁ গতিকে এইটো বাৰ দিছোঁ। কিন্তু তাৰ বাদেও ইয়াত যথেষ্ট অপশ্যন ৰাখিছে, ফুড মেকাৰ হওক বা ডল মেকাৰ হওক, এনেকুৱা ধৰণৰ অনেক অপশ্যন ইয়াত আছে। আৰু তাৰপিছতে সেইটো আপুনি চিলেক্ট কৰাৰ পিছতে ইয়াত আপুনি কাৰেণ্ট এড্ৰেছত এতিয়া আছেনে সেইটো চিলেক্ট কৰিব লাগে, আৰু তাৰপিছতে ছেভ ইন নেক্সট কৰিব লাগে। এতিয়ালৈকে মই আপোনালোকক যিখিনি দেখুৱালোঁ সেই আটাইখিনি হৈছে PM বিশ্বকৰ্মা যোজনাৰ প্ৰথম পৰ্যায়ৰ যিখিনি কাম। তেনেধৰণে এই গোটেই ৰেজিষ্ট্ৰেশ্যনটো আগবঢ়াই লৈ যাব লাগিব। কিন্তু ইয়াৰ পিছৰখিনি বৰ্তমান সময়ত কেলৈ নাই হোৱা? মই এতিয়া গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা কৰি আছোঁ। গোলাঘাট জিলাত ইয়াৰ পিছৰ কামখিনি কিহৰ কাৰণে হোৱা নাই, বা PM বিশ্বকৰ্মা যোজনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো কেলেই কমপ্লিট হোৱা নাই, সেইটোৱে আচলতে আমাক সকলোকে ব্যস্ত কৰি ৰাখিছে। গতিকে মই আপোনালোকক জনাইছোঁ যে PM বিশ্বকৰ্মা যিখন আঁচনি, এই আঁচনিখন সমগ্ৰ ভাৰততে মুকলি কৰি দিছে যদিও বৰ্তমান সময়ত প্ৰথম পৰ্যায়ত কেইখনমান বিশেষ ৰাজ্যতহে এই আঁচনিখন সম্পূৰ্ণভাৱে মুকলি কৰি দিছে। যেনে ধৰক ৰাজস্থান, উত্তৰ প্ৰদেশ, তেলেংগানা, এনেকৈ কেইবাখনো ভাৰতৰ ৰাজ্যত মুকলি কৰি দিছে। আৰু সেই ৰাজ্যসমূহৰ আটাইবোৰ জিলাতে এতিয়া বৰ্তমান সময়লৈকে দিয়া নাই, তাৰে কেইখন জিলা বাছি পৰ্যায়ক্ৰমে দিয়া আছে। ইয়াৰ পিছত হয়তো সম্পূৰ্ণ মুকলি কৰি দিব, কিন্তু প্ৰথম পৰ্যায়ত পৰ্যায়ক্ৰমে গোটেই কামখিনি কৰি আছে। আৰু সেইকাৰণে বৰ্তমান সময়ত অসমত আমাৰ গোলাঘাট জিলা হওক, যোৰহাট জিলা হওক, এনেকুৱা ধৰণৰ জিলাসমূহত হোৱা নাই। আৰু আমাৰ জিলাসমূহত কেতিয়া হ'ব, অসমৰ সম্পূৰ্ণ জিলাসমূহত কেতিয়াকৈ দিব, এই আটাইবোৰ যদি আপুনি জানিবলৈ বিচাৰে তেন্তে আপোনাৰ ওচৰত যি CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰৰ সৈতে আপুনি সংযোগ হওক, আৰু আটাইবোৰ কথাৰ আপডেট আপুনি নিজে গম পাই আহক। আৰু লগতে এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ, এনেকুৱা ধৰণৰ আঁচনিসমূহৰ বিষয়ে জানিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহিছোঁ, আকৌ লগ পাম, চাই থাকিব।